Hi friends, welcome back to my tuition Tech Vlogs. মই আজি গৈ আছো গুৱাহাটী ফাঁচি বজাৰ তাতে মোৰ বন্ধুৰ মানে ডিএসএলআৰ বাছ এটা কিনে পকাৰণে মোৰ বন্ধুৰ কাৰণে গৈ আছো আপোনালোকে চাই আছে আৰু ৰাস্তাত আপোনাক লগ পাই আছো সো গাইস ফাইনালি গাড়ীত উঠিলো আৰু গৈ আছো ফাঁচি বজাৰ গাড়ী ভাড়া বহুত বেছি লয় ডাবল ভাড়া লৈ আছে আৰু তথাপিও যাব লাগিব বাছ এটা কিনিব লাগে গৈ আছো তাতে ব্লগ ভিডিওটা আৰম্ভ কৰো তাতে আৰু মোৰ লেফট সাইডত আছে মই পঢ়িছিলো যোনটো কলেজ সেইটো কলেজ হল প্ৰাইভেট কলেজ মোৰ লেফট সাইডত আছে আগৰ ৰাস্তাত যাব লাগিব তো মই গৈ আছো ফাঁচি বজাৰ তাতে আপোনাক মানে গুৱাহাটী চিটিটো অলপ দেখাব চেষ্টা কৰিম মানে ৰাস্তা ঘাট কেনেকুৱা দেখাই আছো আপোনালোকক আৰু মোৰ লগত থাকিবলৈ চাই থাকিব ভিডিওটো স্কিপ নকৰিব চাই থাকিব গৈ আছো তাতে ব্লগ সো গাইস আৰু অলপ যোৱাৰ পিছত আমি পাম ভৰলো তাতে মই নামিম তাৰ পৰা আৰু বেলেগ গাড়ীত উঠিব লাগিব কাৰণ মোৰ ওচৰত গাড়ী নাই সেইকাৰণে মই মানে বেলেগ গাড়ীতে পেছেঞ্জাৰ গাড়ীত উঠি গৈ আছো মই এতিয়া আগত পাম ভৰলো তাতে মই নামিম ব্লগ চাই থাকক একেলগে সো গাইস ফাইনেলি আহি পালো ভৰলো মই ইয়াতে নামিম ব্লগ নামো এতিয়া সো গাইস এটা গাড়ীৰ পৰা নামি এতিয়া ভৰলো পৰা মই বাছত উঠি গৈ আছো ফাঁচি বজাৰ এতিয়া মই বাছত আছো আৰু বাছৰ পৰা আপোনাক দেখাই আছো ইফালে আছে ব্ৰহ্মপুত্ৰ নদী আপোনাক দেখাই আছো ইফালে চাওক ব্ৰহ্মপুত্ৰ নদী আছে ইফালে আপোনালোকে ইয়াৰ ভিউটো মজা লওক আৰু গৈ আছো তাতে সো গাইস মই এতিয়া আগত নামিব লাগিব আৰু তাতে মই ফাঁচি বজাৰ পাই গলো এতিয়া মই নামিম সো ফ্ৰেন্ডস গাড়ীৰ পৰা নামি আপোনাক দেখাই আছো ব্ৰহ্মপুত্ৰ নদী আৰু চাওক ইফালে মই জুম কৰি দেখাই আছো ইফালত আৰু চাওক ইফালতে ফেৰীবিলাক ৰখোৱা আছে মানুহে গা পা ধুই আছে চাওক আৰু মোৰ সিফালে আছে ৰাস্তা এৰপৰা মই নামিলো আৰু চাওক ইয়াৰ ৰাস্তাৰ ভিউটো চাওক ইফালে ব্লগ এতিয়া মই তো গাড়ীৰ পৰা নামি আহি মই ডাইৰেক্ট ফাঁচি বজাৰ য'ত মানে কাপোৰবিলাক খুচুৰা হিচাপে বিক্ৰী কৰা হয় চাওক ইফালে আৰু মই গৈ আছো ফাঁচি বজাৰ কাপোৰ মাৰ্কেট মাজেৰে আৰু চাওক ইফালে কাপোৰ আপোনালোকে যদি ঈদৰ শ্বপিং কৰিব খোজে ইফালে আহিব বহুত কম দামত আপোনালোকে কাপোৰবিলাক পাই যাব বেছি দামী কাপোৰ নাই আপোনালোকে কম বাজেটত সব শ্বপিং কৰিব পাৰিব আৰু ঈদৰ সময় এইটো চাওক বহুত ধুনীয়া কাপোৰ আছে এইফালে মই মানে খোজকাঢ়ি যাইছোঁ এইকাৰণে মানে কেমেৰাটো লৰি আছে চাওক ইফালে কিমান আছে
চ' গাইজ এতিয়া মই সোমাম ডাইৰেক্ট লাখটুকি সেইফালে মোৰ ডেচিলৰ পাছটো ল'ব লাগে তাতে গৈ আছোঁ পাছটো ল'লোঁ আৰু এইটো ল'ব আছিল মানে দোকানত বহুত ভিৰ আছিলে এইকাৰণে ভিডিঅ' কৰা নহ'লোঁ ল'লোঁ এইটো এতিয়া মেইন কামটো সেই কেতিয়া কিবা কৰোঁ চ' গাইজ আপোনালোকক লৈ আহিলোঁ লাচিত ঘাটত আপোনালোকে চাই আছে এইফালে লাচিতৰ ইফালে মানে মূৰ্তি চূৰ্তি লগোৱা আছে চাওক এইটো জুম কৰি দেখাই আছোঁ আৰু ইয়াতে আপোনালোকে দেখাব লৈ আহিলোঁ আৰু মই অলপ ফুৰিব আহিলোঁ চাওক আৰু ইফালে আছে চাওক ফেৰীটো বহুত ভাল লাগিছে একদম মজা লাগিছে চাওক চ' গাইজ বস্তু কিনা হৈ গ'ল আৰু এতিয়া যাই আছোঁ ঘৰত আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো এইখানেই সমাপ্ত কৰোঁ